हेलो दोस्तों यार जीवनत प्रथमबार কাৰণে ব্লগ এটা বনাইছো ব্লগটো অলপ ডাঙৰে হ'ব কাহিনীটো পথাৰলৈ গৈছিলে পথাৰত যাওঁতে এই সৰু এজনী কাছ পাই আনিলে এজনী কাছজনী দেখিছেনে এজনী কাছজনী সৰু কাছ তাৰপিছত এই কাছজনী এতিয়া আঠটা নম্বৰত মেলিবলৈ গোপনে গোপনে আহি সোমালাহি তুমি মোৰ হিয়াতে কিনো মৰম দিলা ঢালি তুমি মোৰ জানো কোনে কোনে ঘূৰালে চিলাখন আজি কোনে কোনে ঘূৰালে চিলাখন আজি কোনে কোনে ঘূৰালে চিলাখন আজি কোনে কোনে ঘূৰালে হেল্ল' দোস্ত এতিয়া নামঘৰত পালোহি নামঘৰত পাই গৈ আছোঁ
বন্ধুই সকলো